সকল সুপ্ৰভাত। আজিতো দেওবাৰ হয় ন, মানুহবিলাক দেৰিকৈ উঠিব, স্কুল অফিচ নাই। তো আমিতো সময়মতে উঠোঁ বাৰু। মোৰ স্বামী ৰাতিপুৱা আহিলে, মই আহিলোঁ, এতিয়া তেখেতে বজাৰ কৰিব কৈছে। তো আপোনালোক কৈছিল যে আমাৰ স্বামী কঁঠাল আনিবলৈ গৈছিলে, সেইদিনা দেখাম বুলি। তো কঁঠাল আনিছিলে, 10টামান আনিছিলে, শেষে গ'ল। প্ৰায় 2টাই আছে, এইকেইটা কেঁচা কাৰণে থাকি গ'ল, পকাকেইটা গুচি গ'ল। ঠিক আছে, তো ব'লক মই আজি আপোনালোকক এটা ভাল কথা ক'বলৈ গৈ আছোঁ। ভাল কথা মানে এটা বেমাৰৰ পৰা আপোনালোকে ঘৰুৱা উপায়েৰে কেনেকৈ মানে ৰিলিফ পাব, কেনেকৈ ভাল পাব, সেইটো হৈছে সাধাৰণতে আমাৰ মানুহবিলাকৰ মাজত হৈয়ে থকা বেমাৰ। ঠিক আছে, সেইটো হৈছে দাঁত পোকে খোৱা। তো যেতিয়া মানুহবিলাকৰ দাঁত পোকে খায়, আমি গম নাপাওঁ, ভিতৰতো খাই খাই গাঁত কৰি দিয়ে। তো মোৰো হৈছিলে, তো মোৰ অভিজ্ঞতাৰে আপোনালোকক মই জনাম। ঠিক আছে, তো কথাটো হৈছে বহুত বিষ হয়, এনেকুৱা বিষ হয় যে যাৰ দাঁত পোকে খাইছে, যিসকল লোকে ধৰক দাঁতৰ বিষত মানে পৰিছে, তেখেতলোকেহে উপলব্ধি কৰিব যে দাঁতৰ বিষত কেনেকুৱা অনুভৱ হয়। নে খাব পাৰে, নে শুব পাৰে, এনিটাইম বিষটো যেতিয়া হয় দাঁতৰ বিষ, তেতিয়া একদম মাথালৈকে যায়। আৰু সেই বিষটো এনেকুৱা বিষ হয় মানে কেনেকৈ বুজাম, যাৰ হৈছে তেখেতে অনুভৱ কৰিব পাৰিব। তো কথাটো হৈছে কি, আপোনালোকে সেইখিনি সময়ত মানে যোনে যি কয় তাকে কৰা যায় ন। তো কি হয়, তাৰ এটা ঘৰুৱা উপায় মই আপোনালোকক জনাম। তো ব'লক জনাব গৈ আছে হা। কি কৰিব, আপোনালোকৰ যেতিয়া দাঁতত বহুত বিষ হয় ন, তাৰে মই আপোনালোকক 2টা উপায় দিম। সেই 2টাত আপোনালোকে নিশ্চয় ভাল পাবই, কাৰণ মই নিজে ভাল পাইছোঁ। এটা হৈছে আপোনালোকে বকুল গছৰ ছালটো যে আনি অলপ পানীত নতলালেও হ'ব, অলপ গৰম আৰু সহ্য কৰিব পৰা গৰম পানী দি আপুনি কুলুকুলু কৰিব। ঠিক আছে, সহ্য কৰিব পৰা গৰম পানী দি কুলুকুলু কৰিব, 2-3বাৰমান কৰিব দিনটোত। তো আপুনি ৰিলিফ পাব। যদি আপোনালোকে সেইটোত ভাল নহয়, আৰু এটা মই আপোনালোকক উপায় দি আছোঁ। এনিটাইম যদি আপোনালোকে গাঁত বনাই দিছে, ভিতৰত মূৰটো বনাই দিছে, তো কি কৰিব, আপোনালোকে লংখিনি লৈ যাব। সেই লংটো কি কৰিব, আপুনি এনেকৈ টুকুৰা কৰি গাঁত যে আছে নহয়, তাৰ ভিতৰত আপুনি 24 ঘণ্টাই মানে সুমুৱাই ৰাখিব। সেনেকৈ আপুনি কণ্টিনিউ ধৰক 10-15 দিন দি থ'ব। তো আপুনি তেতিয়া বিষটো ৰিলিফ পাব, প্লাছ কোনো বিষ আপুনি অনুভৱ নকৰিব। যেতিয়াই আপোনাৰ বিষ হয়, আপোনালোকে সেনেকৈ কৰিব। তো তাৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব বুলি মই আশা কৰিছোঁ। মানে যিটো মই কৰি পিনে পাইছোঁ, তো সেইটোৰ পৰা মই আপোনালোকক জনাইছোঁ। তো আপোনালোকে যদি কোনোবা এনেকৈ দাঁত পোকে খাইছে আৰু দাঁতৰ বিষত যদি আপোনালোকে ভুগি আছে, তেতিয়াহ'লে আপোনালোকে এইকেইটা মই কোৱা উপায়কেইটা আপোনালোকে কৰি চাওক, নিশ্চয় আপোনালোকে ভাল পাব। আৰু যদি সেনেকুৱা কৰি পিনে কোনোবাই যদি ধৰক ভাল ৰিজাল্ট পায়, তেতিয়াহ'লে মোৰ চেনেলটোত, জোনমণি চেতিয়া চেনেলটোত আপোনালোকে গৈ কমেণ্ট কৰিব, আৰু ভাল পাইছেনে বেয়া পাইছেনে মোৰ উপায়টো লৈ আপোনালোকে সেইটোও মোক জনাব। ঠিক আছে, তো এয়া হ'ল আজি আপোনালোকৰ দাঁত পোকে খোৱা 2টা ঘৰুৱা উপায় মই আপোনালোকক জনালোঁ। তো ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা ভুল হয় ভিডিঅ'টোত, তেতিয়াহ'লে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। মই আগৰ পৰাও কৈ আহিছোঁ, আজিও কৈ আহিছোঁ। ঠিক আছে, আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই বন্ধুসকল।